আহি পেলাই মই দেখিলোঁ যে ইয়াতে বহুত মানুহ একদম হিলদল ভাঙি ওলাই আহিছে আমাৰ বিনোদ মুছাহাৰীৰ লগত। গতিকে চিন্তা নাই, বিনোদ জিকিব। আৰু চবকে মই অনুৰোধ জনাওঁ, যিসকলক মই ধৰক মই আজি লগ ধৰিম বুলি বহুতকে আহিছিলোঁ, কাৰোবাক যদি যিবিলাকক মই ডাইৰেক্ট লগো পোৱা নাই তেওঁলোককো অনুৰোধ জনাওঁ যে চবেই ট্ৰেক্টৰৰ ছবিত ভোট দি বিনোদ মুছাহাৰীক জিকাই চবে জয়যুক্ত কৰক আৰু প্ৰমোদ বৰুৱাৰ হাতখন শক্তিশালী কৰক। ধন্যবাদ। ইউপিপি দল কিমান আশাবাদী, কিমান মই ৰাজনীতিক নেতা নহয় বা কিবা নহয়, মই তথাপি আমি যিখিনি দেখি আছো, এওঁলোকৰ মুখত যিখিনি শুনি আছো, সেইমতেতো আমাৰে চৰকাৰ আহিব নিশ্চয়। গতিকে চৰকাৰ আহিব মানে কি, চৰকাৰ অহাৰ কাৰণে যিখিনি প্ৰয়োজনীয় চিট নিশ্চয় পাব। কিন্তু সেয়া প্ৰশ্ন মোক কৰাতকৈ আচলতে আপুনি পাৰ্টিৰ মানুহবিলাকক কৰিলে বেছি ভাল হ'ব। তথাপি ময়ো বিচাৰোঁ, প্ৰমোদ বড়োৰ ময়ো এজন ফেন, যদিও মই তেওঁৰ পত্নী, ধৰ্মপত্নী। গতিকে ময়ো বিচাৰোঁ যে তেওঁৰে চৰকাৰখন আহক। সমাজৰ পৰিৱৰ্তনৰ কাৰণে যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ আছে সেই সকলোবিলাক চেঞ্জ হওক, সেয়া আশা কৰিছোঁ। আৰু বিপুল ভোটত জয় হৈ আমাৰ সকলো যিমান, অকল বিনোদ বুলি নহয়, যিমান আছে সকলোৱে যাতে জয়ী হৈ আহিব পাৰে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জিকাৰ পিছত হাগ্ৰামৰ মহিলাৰ বহুতো দুৰ্নীতি বুলি গম পাইছোঁ, ইয়াৰ বিষয়ে কি একশ্যন ল'ব? হাগ্ৰামৰ কথা কি ক'বা, প্ৰথমতে মই এটা কথাই কওঁ যে তেওঁ মোৰ দৰে, মইতো সাধাৰণ ঘৰত থকা গৃহিণী, মোকে সহ্য কৰিব নোৱাৰে। মোৰ নামতে প্ৰমোদ বড়োই গালি দি থাকে, তেওঁতো আৰু বাকী ৰাইজৰ কথা কি ক'ম। যিমান মানুহ আছে তেওঁ ক'ব গ'লে মোৰ যিবিলাক মানুহ তেওঁলোকতো অপমান কৰি আছে তেওঁ। গতিকে তেওঁৰ কথাৰ ওপৰত মই কোনো উত্তৰ দিব নিবিচাৰোঁ, নিদিওঁ। তাৰ বাবে মই হেৰি বুলিও নাভাবোঁ।